মোক কোনো সম্পৰ্ক নালাগে। মোক কোনো সম্পৰ্ক নালাগে। কাৰণ সম্পৰ্ক তেতিয়াহে গঢ়ে যেতিয়া স্বাৰ্থ থাকে, আৰু যেতিয়া স্বাৰ্থ শেষ হয় তেতিয়া সম্পৰ্কও শেষ। মই বহুত দেখিছোঁ সম্পৰ্কত উতনুৱা ফাগুনৰ আলাপ, সপোন মানসত কল্পনাৰ অভিলাষ, দেহৰ কোহে কোহে ফুলা শিমলু মদাৰ পলাশ। আৰু দেখিছোঁ সম্পৰ্কত নৰৰ নিষ্ঠুৰ প্ৰহাৰত ৰক্তাক্ত জীৱনে টেটু ফালি আৰ্তনাদ কৰা ভয়ংকৰ বিস্ফোৰণ। আৰু দেখিছোঁ স্নেহৰ আশাৰ শিখাটি অপূৰ্ণ আশাবোৰে গ্ৰাস কৰা। মই দেখিছোঁ ঋণাত্মক আৱৰণৰ উত্তাপে জীৱনৰ স্পৃহা ছাৰখাৰ কৰা। আৰু দেখিছোঁ ধৰণীৰ খামোচ এৰি আশাৰ ৰেঙনিবোৰ খণ্ড বিখণ্ড হোৱা। মই দেখিছোঁ উপলব্ধিৰ ভৰত ভাৰাক্ৰান্ত মোনাখনৰ ভৰ সহিব নোৱাৰি অনায়াসে পৰাজিত বৰণ কৰি জীৱনৰ মেলা নিমগা। মিছা অভিনয় সুচাৰুৰূপে কৰি, মিঠা হাঁহিৰে মন শান্ত কৰি, নিষিদ্ধতাৰ মোহৰ লগা কলিজাটোৰ উশাহৰ ধপধপনিবোৰ যেন বিষ লগা। সেয়েহে মোক সম্পৰ্ক নালাগে, মোক সম্পৰ্ক নালাগে।